को तुम्हें कैसा था बदला ये मौसम जग प्यारा जग सारा छोकर मेरे मन को तुम्हें कैसा था। तेरे लिए मैं गाऊं, तेरे लिए मैं गाऊं कि तेरे बोल के लिखता चला जाऊं, लिखता चला जाऊं। হয় বন্ধু বান্ধৱীসকল নমস্কাৰ, মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোন চেনেল ব্লগ দি নাচামলৈ। তো আজি এটা অলপ নতুন ভিডিঅ' হ'ব, ব্লগ টাইপৰেই, কিন্তু পূৰা ব্লগ নহয়, এটা অলপ বেলেগ ধৰণৰ ভিডিঅ' হ'ব। আজি আমি উপস্থিত আছোঁ বিহৰা চাহ বাগিচাত। তো আজি আমি প্ৰতিভাৰ সন্ধানত আহিছোঁ। তেখেতে আচলতে খুব সুন্দৰভাৱে গান গায় আৰু কিশোৰ কুমাৰ ডাঙৰীয়াৰ একেবাৰে হুবহু আচলতে মাতত তেখেতে কিশোৰ কুমাৰৰ গানখিনি গাব পাৰে। তো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। তো কেনেকৈ কি হয় কি নাই, তেওঁ কিমান দিনৰ পৰা আচলতে সাংস্কৃতিক দিশত সংগীতৰ লগত জড়িত হৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপো স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনী মোর মন ভোলালি, ধনী মোর মন ভোলালি কে ভাদর মাসে করমাসালে, ধনী মোর মন ভোলালি কোন গাঁয়ের গরি এত সুন্দর পরি নাচলি গাওলি ঝুমলি ভাদর মাসে করমাসালে, ধনী মোর মন ভোলালি। লাল পাড়ি শাড়ি পিঁধলি থপা থপা খোসায় ফুলা গলি, লাল পাড়ি শাড়ি পিঁধলি থপা থপা খোসায় ফুলা গলি, মুচকি হাসি রে মন के भूलाली, मुझकी हंसी रे मन के भूलाली प्रीति के डोली में मोके फसोली भादर मासे करमासाले, धनी मोर मन भोलाली। मेरे मन को क्या इशारा, मेरे मन को क्या इशारा बदला ये मौसम जग प्यारा जग सारा छोकर मेरे मन को कैसा था बदला ये मौसम जग प्यारा जग सारा छोकर मेरे मन को कैसा था। तेरे लिए मैं गाऊं, तेरे लिए मैं गाऊं कि तेरे बोल के लिखता चला जाऊं,
दुख तो चला जाऊं मेरे गीतों में तुझे ढूंढे जग सारा छोकर मेरे मन को ढूंढे जग सारा बदला ये मौसम लग प्यारा जग सारा छोकर मेरे मन को ढूंढे जग सारा आजा तेरी याद करके प्यार से मैं भर दूं प्यार से मैं भर दूं खुशियाँ जहाँ भरती तुझको नजर कर दूं तुझको नजर कर दूं तू ही मेरा जीवन तू ही जीने का सहारा छोड़कर मेरे मन को ढूंढे जग सारा बदला ये मौसम लग प्यारा जग सारा छोड़कर मेरे मन को ढूंढे जग सारा তো হয় বন্ধু বান্ধৱীসকল নমস্কাৰ। তো আপোনালোকে দেখিবলৈ পালে আমি আচলতে বিহৰা চাহ বাগিচাত আহি উপস্থিত হৈছিলোঁ। তো মোৰ লগত আছে এয়া আমাৰ উদ্যমান কণ্ঠশিল্পী আপোনাৰ শংকৰ তাঁতী ডাঙৰীয়া। তো আপোনালোকক আমি শুনালোৱে দুটা গান, কিশোৰ কুমাৰ ডাঙৰীয়াৰ গান আৰু এটা আচলতে ঝুমুৰ গান। তো এইখিনি শুনোৱাৰ পিছত আমি এখেতক আচলতে দুষাৰ এষাৰ সুধিবলৈ বিচাৰিছোঁ এখেতৰ জীৱনৰ বিষয়ে। তো আপুনি কেতিয়াবা সংগীতৰ লগত জড়িত হৈছিলে? মইতো প্ৰায় 6 বছৰ বয়সৰ পৰাই মানে গীত গাই আছোঁ আৰু কিশোৰ কুমাৰ গীত ভাল পাই থাকোঁ। তেতিয়াৰ পৰা ডাঙৰবিলাকৰ পৰা শুনি শুনি আজি এই পৰ্যায়ত পাইছোঁগৈ। হয় হয় হয়। আৰু আপুনি কৰ্মসূত্ৰে কি কৰে? কৰ্মসূত্ৰে মই স্কুলত কৰোঁ। হয় হয় হয়, স্কুলত কৰে। স্কুলত কৰোঁ। হয়, আপুনি 6 বছৰ বয়সৰ পৰাই মানে সংগীতৰ লগত জড়িত হৈ আছে? হয় হয়। আপুনি এনেই ষ্টেজ প্ৰগ্ৰেম ক'ৰবাত গৈছেনে? কৰিছে? আমাৰ জিলাৰ ভিতৰত কেইবাটা জেগাত গৈছোঁ মই। হয় 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 হয়। আপুনি ঝুমুৰ আৰু কিশোৰ কুমাৰ ডাঙৰীয়াৰ গীতৰ লগতে আৰু অন্যান্য কি কি গীত গায়? অন্যান্য মই ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাই ভাল পাওঁ। হয়, মানে কি বুলি কয়, আমাৰ জয়ন্ত হাজৰিকাৰ গীত গাই ভাল পাওঁ, মহেন্দ্ৰ হাজৰিকাৰ গীত গাই ভাল পাওঁ। হয় হয়। গতিকে এনেদৰে হিন্দী জগতৰো কেইবাজনৰ গীত মই গাই ভাল পাওঁ। তো আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো কৈ দিব। মোৰ সম্পূৰ্ণ এড্ৰেছ হৈছে মই বিহৰা চাহ বাগিচা। হয়, আমাৰ পোষ্ট অফিচ নুমলীগড় হয়। হয়। গতিকে আমি এনেই নুমলীগড় যিটো চেণ্টাৰ তিনিআলি, তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ ওচৰতে আছোঁ মই। আপুনি কেনে পালে আমাৰ লগত লগ কৰি? মই নিশ্চয় বহুত ভাল পাইছোঁ, বৰ আনন্দিত হৈছোঁ তোমালোক যে আহিলা। কাৰণ মোৰ নিজৰ যিটো প্ৰতিভা মই সেইটো দেখুৱাবলৈ হয়তো বেলেগৰ মই নোৱাৰিব পাৰোঁ। গতিকে তোমালোকৰ জৰিয়তে মই ৰাইজক এইটো শুনাবৰ সক্ষম হৈছোঁ। তো হয় বন্ধু বান্ধৱীসকল, অলপ চমুকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এখেতৰ কথা বতৰা আমি সুধিবলৈ চেষ্টা কৰিলোঁ, এখেতৰ জীৱনৰ লগত জীৱনৰ কিছু কথা বতৰা। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। তো যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কিবা কিবি জনাবলৈ থাকিলে এখেতৰ বিষয়ে বা আমাৰ ভিডিঅ'টোৰ বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি কৈ দিয়ক চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ। হয়, তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। জয় অসম।